গুড মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। আজি মই 10 মাহৰ মূৰত আপোনালোকৰ মাজলৈ কিউএনএ ভিডিঅ' এটা লৈ আনিছো। আশা কৰো আপোনালোকে কিউএনএ ভিডিঅ'টো চাই পিনি ভাল পাব। তো নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল নিৰ্মল শইকীয়ালৈ আপোনালোকক স্বাগতম জনাইছো। তো বলক বেছি দিন নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। বন্ধুসকল, আপোনালোকেতো সবাই জানে মই সকলোৰে লগত মিলিজুলি থাকিব বিচাৰো, কিন্তু মোৰ লগতহে মিলিজুলি থাকিব নিবিচাৰে। মোৰ লগত বুলিয়ে নহয়, আৰু কেইজনমান আছে আমাৰ লগত মানে মিলিজুলি থাকিব নিবিচাৰে। বেছি মানুহ নহয়, আকৌ কেইজনমানহে আছে, কিন্তু মই আপোনালোকক নাম নকওঁ, আপোনালোকে এনেও অনুমান কৰি ল'ব। আৰু এই কিউএনএ ভিডিঅ'টোৰ পৰা আপোনালোকে বহুখিনি নজনা কথা জানিব পাৰিব। তো দেৰি নকৰাকৈ এটা এটাকে মই আপোনালোকক কমেণ্টবিলাক পঢ়ি শুনাই দি আছো। প্ৰথমটো কমেণ্ট লৈছো, আকাশজীৱ ব্লগছে লিখিছে, নিৰ্মল দা আপুনি চাকৰিৰ কাৰণে এপ্লাই নকৰে কিয় আৰু বাইক কেতিয়া কিনিব? চাকৰিৰ কাৰণে এপ্লাই কৰিম বাৰু, আৰু অলপ ডাঙৰটো হৈ লওঁ। তাৰপিছত সুধিছে বাইক কেতিয়া ল'ব বুলি। বাইকটো ল'ম বাৰু, আপোনালোকে প্ৰথমতে 50,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক, তাৰপিছত মই বাইক লৈ আছো। আৰু কমেণ্ট কৰাৰ বাবে আপোনাক ধন্যবাদ। আৰু 2 নম্বৰ প্ৰশ্নটো লৈ আনিছো, উৎপল গগৈ 2.0 লিখিছে, দাদা তুমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী কিমান পাৰ্চেণ্টেজ পাইছিলা? ইফালেও বেয়া নহয় সিফালেও বেয়া নহয়, দুইটাতে সমান পাইছিলো, একদম কৈছো নহয় বৰাবৰ। আৰু SLP অসমীয়া গেমিঙে লিখিছে, দাদা প্ৰথমে লভ ফ্ৰম চিলাপথাৰ। ধন্যবাদ দেই চিলাপথাৰৰ পৰা চাই থকাৰ কাৰণে। আৰু লিখিছে মন্থলি ইনকাম কিমান? বহুতে ভাল কুৱেশ্যন এটা কৰিছে আপুনি। মই মন্থলি ইনকাম ইমান এটা নাপাওঁ, প্ৰায় 3 মাহৰ বা 4 মাহৰ মূৰত পাওঁ, তাকো 7,000 বা 8,000 টকা লয়। জনাই দিলো আপোনালোকক সঁচা কথাটো, মই বুলিহে সঁচা কথা কৈছে, আকৌ বেলেগে হলে সঁচা কথা নকয়। অংকুৰ বৰাই লিখিছে, দাদা তোমাৰ জিএফ আছেনে? বৰ্তমানলৈকেতো জিএফ নাই বাৰু। যদি কোনোবা ছোৱালী চিংগল আছে তেন্তে আপোনালোকে মোক মেছেজ কৰক ইনষ্টাগ্ৰামৰ আইডিটো তাত ধুনীয়াকে ওলাই আছে নহয়, নিৰ্মল144 বুলি। মেছেজ কৰক আৰু পুৰা চলি যাব বাৰু, সেইটোৱে কৈছো। আৰু লিখিছে তেওঁ ইউটিউবৰ বাহিৰে বেলেগ কি কাম কৰা বুলি। ইউটিউবৰ বাহিৰে মই একো কাম নকৰো, কেতিয়াবা যদি সময় পাওঁ তেন্তে পাপাক অলপ সহায় কৰি দিওঁ, সিমানে। আৰু কমেণ্ট কৰাৰ বাবে ধন্যবাদ। ৰাহুলে কমেণ্ট কৰিছে, একো সুধিব লগা নাই, তোমাৰ ভিডিঅ' চাই ভাল লাগে। তো ধন্যবাদ, আপুনি যে মোৰ ভিডিঅ' চাই পিনি ভাল পাইছে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো। ৰাম দাসে কমেণ্ট কৰিছে, আপোনাৰ মাদাৰ নেমটো এইটো মাৰ মুখেদি মই কেতিয়াবা আপোনালোকক মানে শুনাই দিম। আৰু নেক্সট সুধিছে আপুনি কি খাই ভাল পায়? মই খাই মানে কি ক'ম আৰু, মাংস খাই পিনি বেছি ভাল পাওঁ, তাৰ ভিতৰতো আকৌ গাহৰিহে আকৌ দেই। কমেণ্ট কৰাৰ বাবে ধন্যবাদ ৰাম দাস। সাগৰ কামানে লিখিছে, দাদা আপুনি কেতিয়া বিয়া পাতিব? আহিবলগীয়া দিনত ভাল এজন পালে মানে বিয়া পাতিম বাৰু। ভৱিষ্যত ইউটিউবৰ বাহিৰে কি কৰিম বুলি ভাবা? ভৱিষ্যত ইউটিউবৰ বাহিৰে বিজনেছে কৰিম বুলি ভাবো বাৰু আহিবলগীয়া দিনত। ৰব, ভিডিঅ'টোৰ মাজতে আপোনালোকক মই এটা গেমিং এপৰ বিষয়ে জনাই দিওঁ, যাৰ নাম হৈছে বেটভিজা। আৰু এইটো ভাৰত আৰু বাংলাদেশতহে উপলব্ধ। ইয়াত আপোনালোকে যিকোনো স্পটত প্ৰেডিকশ্যন কৰি পিনি টকা আৰ্ণ কৰিব পাৰে। লাইভ কেচিনো আৰু বহুতো গেম আছে, আপোনালোকে ইয়াত খেলিব পাৰে। আৰু বন্ধুসকল, ইয়াত কোনো এজেণ্ট নাই, আপোনালোকে সহজে খুলি ল'ব পাৰিব। আৰু এতিয়া যদি আপোনালোকে ৰেজিষ্টাৰ কৰে তেন্তে বন্ধুসকল আপোনালোকে পাব 5টা ফ্ৰী স্পিন, আৰু আপুনি জিকিব পাৰিব iPhone 13। আৰু যদি বন্ধুসকল আপোনালোকে যদি আপোনাৰ ফ্ৰেণ্ডজনক ইনভাইট কৰিব বিচাৰে তেন্তে আপুনি জিকিব 300 টকা। আৰু বন্ধুসকল আপোনাৰ দিনটো যদি বেছিকে স্পেচিয়েল কৰিব বিচাৰে তেন্তে আপুনি 5,000 টকালৈ বোনাছ পাব। বন্ধুসকল বেটভিজা জইন কৰক আৰু আপুনি বনি যাওক এজন বেটভিজাৰ এজেণ্ট, আৰু তাৰ পৰা আপোনালোকে ইনকাম কৰক সীমাহীন ইনকম। আপুনি যদি ইয়াত 500 টকা ডিপজিট কৰে তেন্তে আপুনি পাব 1500 টকালৈ বোনাছ। আৰু বিকাশ ৰেকৰ্ড নেকেট এইবোৰ বেংকৰ পৰা আপুনি ধুনীয়াকে পইচা উইথড্ৰ কৰি ল'ব পাৰে। টকা উইথড্ৰ কৰিবলৈ বৰ বেছি নথি পত্ৰৰ দৰকাৰ নাই। স্প্ৰিং কৰি আৰ্নিং কৰিবলৈ আৰু iPhone 13 জিকিবলৈ হলে এতিয়া যাওক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত, আৰু তাত দিয়া আছে বেটভিজা ডাউনলোড লিংক, আপোনালোকে তাত গৈ পিনি পইচা ইনকাম কৰক। আৰু লিখিছে আপোনাৰ ফেভৰেট ইউটিউবাৰ জন কোন আৰু ফাৰ্ষ্ট ভিডিঅ' বনাওঁতে কেনেকুৱা লাগিছিলে বুলি অনুভৱটো সুধিছে। আৰু ফেভৰেট ইউটিউবাৰ বুলি নাই, সকলোকে ভাল লাগে। সময়ত যাৰ ভিডিঅ' চাই থাকোঁ মানে তেওঁৰে ভিডিঅ' চাই পিনি ভাল লাগে। আৰু প্ৰথম ভিডিঅ' যেতিয়া বনাইছিলোঁ নহয়, কৈছোঁ নহয় লাজত কেনেকুৱা মানে মুখৰ পৰা কথাই ফুটি অহা নাছিলে, তথাপিও লাজে ভিডিঅ'টো বনাইছিলোঁ। আৰু কমেণ্ট কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। মনীষ দাসে লিখিছে, দাদা আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই ক'বচোন, আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে, লভ ফ্ৰম বঙাইগাঁও। তো ধন্যবাদ বঙাইগাঁৱৰ পৰা মৰম দিয়াৰ কাৰণে। আৰু বৰ্তমান মই ক'লোৱে আপোনালোকক যে মোৰ গাৰ্লফ্ৰেণ্ড নাই বুলি, আৰু যদি কোনোবা খালী আছে সেইটোও ক'লো যে মোক মেছেজ কৰিব পাৰে আপোনালোকে ইনষ্টাগ্ৰামত। আৰু উদিত বৰা অফিচিয়েলে লিখিছে, নিৰ্মল দা আপোনাৰ মোবাইলটোৰ নামটো কি? তো মোৰ মোবাইলটোৰ নাম হৈছে Redmi Note 9 Pro Max, যিটোৰে মই এতিয়া নেকি ভিডিঅ' কৰি আছো। ধন্যবাদ কমেণ্ট কৰাৰ বাবে। আৰু লিখিছে মণি ব্লগছে, আপোনাৰ ঘৰ ক'ত, আপুনি পঢ়িছে নাই বুলি লিখিছে।
তো মই আপোনালোকক ক'ব বিচাৰো যে মোৰ ঘৰটো হৈছে ধেমাজি ডিষ্ট্ৰিক্টৰ জুনাইত পৰে আপোনালোকে যদি কেতিয়াবা ধেমাজি বা জুনাইত আহে তেন্তে মোক কন্টাক্ট কৰিব পাৰে ইনষ্টাগ্ৰামত আৰু পঢ়িছে নাই বুলি কৈছে বৰ্তমান হয় মই পঢ়ি আছো আৰু কমপ্লিট হোৱাগে নাই আৰু এতিয়া আৰু লিখিছে ধেমাজিৰ ছোৱালী ধেমাজি নামটো কৈছো নহয় ইমানে ধুনীয়া অলপ ইউনিক হয় আৰু নামটো নিৰ্মল দা বিয়া কেতিয়া পাতিব তাৰপিছত মোক কৈছে মানে বিয়া কেতিয়া পাতিব বুলি হয় মই বিয়া পাতিম বাৰু কিন্তু মনে মিলা ছোৱালী এজনী পাব লাগিব তাৰ পিছতহে বিয়া পাতিলে মজাটো আহিব হয় না নহয় আৰু লিখিছে অম্বিকা দিহিঙিয়া আপুনি বাহিৰলৈ আকৌ কেতিয়া যাব বৰ্তমানলৈকে মই বাহিৰলৈ যোৱা প্লানিংটো কৰা নাই হয়তো আহিবলগীয়া দিনত বাহিৰলৈ যাম হপাই কমেন্ট কৰাৰ বাবে ধন্যবাদ আপোনাক অম্বিকা দিহিঙিয়া ৰাহুল আলিয়ে লিখিছে তোমাৰ মুখখন বান্দৰৰ দৰে কিয় হেতুকে মই ধৰিব নোৱাৰো মোৰ মুখখন কিয় জানো বান্দৰৰ নিচিনা চালা ইফালেও বেয়া সিফালেও বেয়া কোনো ফালেই নিমিলে মানে সব ফালৰ পৰা অফসাইজ ৰাহুল আলিক ধন্যবাদ জনাইছো কমেন্ট কৰাৰ বাবে আৰু লিখিছে প্ৰশান্ত বিশ্বই যদি মোৰ নামটো কোৱাত ভুল হৈছে তেন্তে আপুনি মোক ক্ষমা কৰি দিব নিৰ্মল দা মই আপোনাৰ বিগ ফ্ৰেণ্ড হয় তো থ্যাংক ইউ আৰু সুধিছে আপোনাৰ ঘৰত কোন কোন আছে কবচোন বুলি তো মোৰ ঘৰত এতিয়া বৰ্তমান আছে ককা আইতা তাৰপিছত পাপা আৰু মা আৰু মই বৰ্তমান আমি এতিয়া ঘৰত 5টা প্ৰাণী কমেন্ট কৰাৰ বাবে ধন্যবাদ জনাইছো আপোনাক আৰু লিখিছে বন্ধুসকল সুনু ভাই আপোনাৰ মাইকী আছে নে বৰ্তমানলৈকে মই বিয়াই পাতা নাই মাইকী কৰ পৰা হ'ব হয় নে নহয় তথাপিও বাৰু সুনু ভাইলৈ ধন্যবাদ জনাইছো কমেন্ট কৰাৰ বাবে আৰু লিখিছে বন্ধুসকল PP19 বয় লিখিছে দাদা আপোনাৰ এজ কিমান বুলি সুধিছে মানে কুৱেশ্যন মাৰ্কটো দি দিছে আৰু বৰ্তমানলৈকে মোৰ এজটো কিমান হয় হেতু আপোনালোকে 2-3 দিন পিছতে গম পাই যাব মানে ধামাকা এটা আহি আছে জ্যোতিষ গেমিঙে লিখিছে বাইক কেতিয়া লবা বাইক লৈ আছো বাৰু বৰ্তমান 50,000ৰ ওপৰত সাবস্ক্ৰাইবাৰটো হৈ লক আৰু আপোনালোকে যদি সাবস্ক্ৰাইব এতিয়ালৈ কৰা নাই তেন্তে সাবস্ক্ৰাইবটো কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব তো জ্যোতিষ গেমিঙলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আৰু বন্ধুসকল মোৰ কাৰণে খুব ধুনীয়া এটা প্ৰপ'জেল আহিছে মই আপোনালোকৰ নামটো কৈ দিছো আউখিৰ জুনাক খুব ধুনীয়া নাম আৰু আপোনালৈ ধন্যবাদ দেই কমেন্ট কৰাৰ বাবে মানে প্ৰপ'জেল দিয়াৰ কাৰণে I love you do you love me মই ইমান ইংলিছ নাজানো যদিও আৰু কৈ দিছো I love you too अभी मजा आएगा ना भिड़ो সিমেন্ট চাপৰিৰ পৰা কমেন্ট কৰিছে বাবু অফিচিয়েলে তেওঁ লিখিছে ককাইদেউ অসমীয়া হিচাপে নিজকে গৌৰৱ কৰে নে যদি কৰে অসমীয়া গান এটা গাই দিব আমি অসমীয়া নহয় দুখীয়া হয় অসমত থাকি যদি আমি অসমীয়া বুলি গৌৰৱ নকৰো তেন্তে কি বুলি গৌৰৱ কৰে আমি অসমীয়াটো অসমীয়া ক'ব লাগিব জয় আই অসম আৰু গান এটা গাই শুনাব কৈছে আমি অসমীয়া নহয় দুখীয়া বুলি হান্তনা লুভিলে নহব শেষত মই এটাই কথা কওঁ আপোনালোকে মোক বেয়া নাপাব মই সকলোৰে কমেন্ট ৰিপ্লাই দিব নোৱাৰিলো তাৰ কাৰণে মই ক্ষমা খুজিছো আৰু আজি ভিডিওটো ইমান দীঘলীয়া নকৰো বুলি ভাবিছো যদি ভিডিওটো চাই ভাল লাগিলে তেনে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব তো পুনৰ এটা নতুন ভিডিও লগ পাইছো আজিলৈ বাই বাই